নমস্কাৰ বন্ধুসকল, আজি পথাৰৰ পৰা আজিও ভিডিওটো আৰম্ভ কৰি দিছো। আজি ভিডিওটো আৰম্ভ কৰাৰ কাৰণ হৈছে মানে অলপমান বহুত দিনে ভিডিও বনোৱা নাই, সেই কাৰণে আজি বনাবলৈ মন গ'ল। সেই কাৰণে আৰু চাওক আজি মানে পথাৰতে আছো। মানে বৰষুণতে বহুত কষ্ট দিছে, এতিয়াও বৰষুণ পুৰা দি আছে আৰু সকলো সাইডে পানী হৈছে। আমাৰ এদিকে সাইডে অলপ কমিছে মানে এতিয়া লাহেকে বাঢ়িবহে লাহেকে। এতিয়া সব সাইডে চাৰিওফালে অলপ অলপ পানী পৰিছে। আকৌ সেই আমাৰ এদিকে সাইডে ঘৰৰ দিকে যোৱা সাইডেটো গোটেই পানী হৈছে লাহে কৰি। আৰু সেইফালে আগৰফালে চাওক গোটেইটো ইয়া বগা বগা দেখিবলৈ পাইছে চাৰিওফালে। যাতে বৰষুণটো একেবাৰে কমি যায়, সকলো ফালে যাতে সকলো ঠাইতে মানে পানী হ'বলৈ হৈছে। এতিয়া যেনেকে মেঘালয়, নলবাৰী, তুমপ্ৰেং, হোজাই আৰু এফালে মই আজি পুৰা এডৰা ফুল পানী আছিল। উঠনি মই 10 বাজি মানত আহিলো, এতিয়া 12 বাজি হৈ গ'ল। পুৰা সিঁচি দিলো, হাত পুৰা দেৰাই গৈছে। মানে মোৰ যোৱা জন্মত কি মানে মই লাহনি সিঁচি পোৱা নাই নেকি, পানী সিঁচি পোৱা নাই নেকি গাইজ। এই জন্মত যে ইমান পাইছো মই। মানে এনে পথাৰখন এপাক চাব আহিছিলো, কিন্তু চাওকচোন কি অৱস্থা হৈছে। একদম পুৰা মানে ইমান ডাঙৰ দৰা মই পানী এডৰা ফুল হৈ আছিলে। মানে ইয়াত আমাৰ ইয়াত দৰা বুলি কয়, আপোনালোকৰ গাঁৱত চাগে কি কয় এবল না কি, এক বল দুই বল নে এক বলা না দুই বলা কি কয় কমেন্ট কৰি জনাই দিব আপোনালোকৰ ঠাইত কি কয়। আৰু এতিয়া বৰ্তমানে মই সিঁচি হ'ল আৰু এতিয়া ঘৰলৈ যাব লাগিব, যিহেতু বহুত সময় সিঁচিলো। একদম কঁকাল চকাল পুৰা বিষাই গৈছে। তথাপিও একো নাই, এইখিনিতো কৰিব লাগিব যিহেতু, নহ'লেতো এতিয়া চাওকচোন গোটেইটো কেনেকুৱা হৈ পৰিছে। পানীৰ যোনদিনাখন আমি কঠীয়া ইয়াত পেলাইছিলোঁ সেইদিনাখনেই মানে গোটেইটো পানীত পুৰা উপঙি পৰিলে। আৰু কিছুমানটো ক'ৰবাত উৰি পৰিছে, ক'ৰবাত সোমাই গৈছে। এয়া চাওক এনেকুৱা হৈ পৰিছে আৰু সকলো। বাকী এইখিনিত মানে একো নাই গাইজ। সেইকাৰণে মই এইখিনিত যিহেতু এইখিনিত পানী সোমাই থৈ দিছোঁ, পিছত লাগতিয়াল হ'লে আকৌ এদিকে আনিব লাগিব যিহেতু, সেইকাৰণে বাকী এইখিনি গোটেই শুকাই পেলাইছোঁ। আৰু আজিৰ পৰিৱেশটো ঠাণ্ডা, কিন্তু এতিয়া বৰষুণটোহে অলপ ডিষ্টাৰ্ব লাহে লাহে দি আছে। এতিয়া কিন দি আছে বৰষুণ। এতিয়া বৰ্তমানে মই মানে ঘৰত যাব লাগিব, যিহেতু মই ৰাতিপুৱা আহিলোঁ 10 বাজি মানত। বৰষুণটো পুৰা দি আছিল, সেইবাবে ছাতিটোকো লৈ আহিছিলোঁ। আৰু এতিয়া যাম আৰু লাহে কৰি, তাৰপিছত কিবা ভাত পানী খাব লাগিব। সময় যিহেতু হৈ আহিছে, খুলি যাওঁ পুৰা ছাতিটো এনেকৈ লৈ ল'লোঁ। বাকী এনেকুৱা আৰু ইয়াত চাওক পানী পুৰা ইমূৰ সিমূৰ হৈ আছে। মানে এই চাইডৰ পৰা গোটেই ওলাই খেদাইছোঁ। এইফালে চাওক পুৰা মানে গৰা খহনীয়া হ'বলৈ মানে ভয় হৈছে। আৰু পথাৰ বুলি বাচি আছে, ইমান টাইম যদি নদী খাল বিল হোৱালেতো পুৰা গ'লহেঁতেন। আৰু সেইফালেও সিঁচি দিছোঁ, এইফালে যিমান সিঁচিলেও মানে বঢ়া যেন নালাগে পানী এইটো দৰাত এইখিনিত। আৰু বাকী সেয়াই, বাকী গোটেই এইফালে চাওক পুৰা পানী হৈ পৰিছে। এতিয়া ঘৰলৈ যাওঁ, তাৰপিছত আগৰ পৰিস্থিতি দেখাই আছোঁ কেনেকুৱা হৈছে আমাৰ ইয়াত মানে বৰষুণৰ ফলত পানী। আৰু বাকী সকলো ছাইডতো পুৰা ভৰ্তি হৈ গৈছে ধুনীয়াকৈ। এতিয়া আমাৰ এতিয়া সেউজীয়া পৰিৱেশ এয়া, আৰু আমাৰ পথাৰত ধুনীয়াকৈ এতিয়া গৈ আছোঁ। এতিয়া গাইজ ঘৰলৈ যাবলৈ ওলালোঁ, ৰাস্তাত উঠিলোঁ। তাৰপিছত ইয়াৰ পৰা চাওক এনেকুৱাই মানে কিছুমান পথাৰ এই চাইডে গোটেইটো পানী সোমাইছে অলপ আৰু এইফালে এনেকুৱা হৈ পৰিছে। আৰু সেই আগত চাওক গোটেই পানী। এতিয়া মই সেই চাইডে যাম। তাৰপিছত পাহাৰখন চাওক কি সুন্দৰ লাগিছে আজিও, নাইচ। এয়া চাওক এনেকুৱা এতিয়া পুৰা গৈ আছোঁ। আৰু গাইজ এতিয়া আহি পাইছোঁহি আমাৰ এইখন দলং। পুৰা এখন তলৰ দিকে বৈ যোৱাখন হৈছে সোণাই দং। আৰু ইয়াৰ পৰা আপোনালোকে চাওক কিমানখিনি পানী হৈছে, কিমানখিনি হোৱা নাই, ইয়াৰ পৰা সকলো দেখা পাব। এয়া চাওক আগফালে চাৰিওফালে পানী। এইটো হৈছে এই চাইডে বৈ যায় পানীটো। আৰু এইফালে এনেকুৱা হৈছে, এয়া পুখুৰী আছে, তামোল গছ চব মানে ঢাক খাই পৰিবলৈ লৈছে। আৰু এই পাহাৰখন চাই আজি পুৰা মজা লাগিছে, পুৰা ভিউ মজা। আৰু এয়া চাওক পুৰা সকলো আৰু সেইখিনি ধুনীয়াকৈ ইমানেইখিনি পানী হৈছে। আৰু পানী বাঢ়িব নে নাবাঢ়াটোৱে ভাল হ'ব। আৰু যিহেতু মানুহৰ খেতি পথাৰত বহুত কষ্ট হৈছে, সেইকাৰণে মানে নাবাঢ়াটোৱে ভাবোঁ। আৰু বাকী সকলো ঠাইতে যাতে বৰষুণটো কমি যায়। মানে বৰষুণটো এতিয়া মই ক'লেনো কি হ'ব, নকমে সেইটোতো মই ক'ব নোৱাৰোঁ, কিন্তু কেতিয়ালৈ দি থাকিব, কিন্তু যাতে পানীটো ইমান ডাঙৰ নহয় আৰু সেইকাৰণেই আৰু। চাওক গাইজ এফালেও পানী আৰু এফালেও পানী, চাৰিওফালে পুৰা পানী হৈ পৰিছে। এতিয়া
মানে বছৰে বছৰে হৈ থাকে আৰু কালি পৰহি মানে এবাৰতো অলপ সোনকালে হৈছে, কালি পৰহি পানী হৈ গৈছে আৰু এইবাৰো হ'বলৈ লৈছে। এই টংঘৰটোত মানে সোমাই চাইছিলোঁ, বহুত ভাল লাগে। এদিন গধূলি আহি সোমাইছিলোঁ, তাৰপিছত এইফালে চাৰিওফালে চাওক পুৰা মজা ভিউ। এতিয়া বৰ্তমান গাইজ ঘৰত আহি পাইছোহি আৰু এতিয়া ভোকো লাগিছে, অলপমান ভাত চাত খাই লওঁ। তাৰপিছত আমাৰ এই চাইডে মানে পথাৰত পানী এই চাইডে কেনেকুৱা আছে মই দেখা নাই, সেইবাবে মই এপাক আপোনালোককো দেখাম আৰু ময়ো চাই আহিম। আৰু এতিয়া পাকঘৰত যাওঁ, কি কি আছে কি কি নাই, একদম ভোক পুৰা লাগিছে। এতিয়া পুৰা বজাই দিমগৈ আৰু কি কি আছে পুৰা মজাকে। এতিয়া গাইজ পাকঘৰলৈ আহিছোঁ, কি কি পাওঁ কি কি নাপাওঁ। যদিহে এতিয়া ভাত পাচলি চব্জি হোৱা নাই তেতিয়াহ'লে খাবলৈ নাপাম আৰু। চব্জি আছে নে নাই জানো। আছে, ৰাতিপুৱাৰ অমিতা আলু দালি আছে আৰু এইফালেও অমিতা আলু দালি বহি আছে। ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছো গাইজ আপোনালোকৰ লগত পুৰা আৰু দেখাবলৈ লৈ যাম। মই এতিয়া ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছো। এতিয়া গাইজ পুৰা ভাত চাত খাই হৈ গ'ল আৰু ভাত খাই উঠি মানে এটা কথা শুনিলো যে আপোনালোকে বিশ্বাস নকৰে মানে সেই কথাটোক লৈ মানে অলপো মানে নাভাবে যে মনতেই নাহে। মানে মোৰো সেই কথা মনত অহা নাছিলে, কিন্তু আজি হঠাতে মানে গম পাবলগীয়া হৈছে। আপোনালোকে মানে শুনি আচৰিত পাই যাব আৰু মই আপোনালোকক এতিয়া দেখাম সকলো কথা, কি কাৰণত মানে কোনটো কি কথা কিহত মোৰ মানে সকলোৰে বিশ্বাস নহয় মানে সেই কথাত। এই কথাটো আপোনালোকক এতিয়া দেখাম আৰু সেই কথাটো হ'ব এতিয়া এই টকাটোৰ ওপৰত। এতিয়া গাইজ ক'লোৱে যিহেতু একদম 20 টকাৰ ওপৰত আৰু এপেকেট বিস্কুটৰ ওপৰত এই 20 টকা আৰু এপেকেট মেৰিগল্ড বিস্কুট ওপৰত এই কথাটো মানে গাইজ মই এদিন মানে এজনী আইতাক, বুঢ়ী আইতাক মানে মই চব্জি দি খেলাইছিলোঁ, মানে অমিতা বোলে, অমিতা মানে তাৰ মনত আছে কিন্তু মোৰ মনত নাই। মই কিন্তু দিছিলোঁ বোলে, কিন্তু মোক এতিয়া মানে চব্জি মানে দিয়াৰ বাবদ মানে অমিতা আমাৰ ঘৰৰ পৰা দিয়াৰ বাবদ বুঢ়ী আইতাজনীক মানে সি এতিয়া মোক সন্মান হিচাপে দিবলৈ আহিছে। চাওকচোন কেনেকুৱা ভাবিবলগীয়া কথা, আপোনালোকে হয়তো নাভাবে আৰু ময়ো ভবা নাছিলোঁ, কোনেও নাভাবে এই কথা যে অমিতা খাব নিছে আৰু ঘৰতে নিছে আৰু খোৱা চব্জিটো ইজনে সিজনৰ ঘৰৰ পৰাতো অনা নিয়া হৈ থাকে নহয় জানো গাইজ। সেইকাৰণে আচৰিত লাগিছে আৰু আপোনালোকেও ভাবি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এই কথাটোত কি বুলি ভাবে। আৰু মোৰ বহুত ভাল লাগিছে এই কথাটো আছিলে ইয়াৰ ওপৰতে আৰু এইখিনিয়ে আৰু সেইটোৱে আৰু বাকী এতিয়া পুৰা যাম আপোনালোকক পানী দেখাবলৈ যাম মই। আমাৰ এই চাইডে পানী কিমান হৈছে কিমান হোৱা নাই সকলো আপোনালোকে দেখা পাব। আৰু এতিয়া মই পুৰা মজা মাৰি ভাত খাই ললো, এতিয়া পুৰা বিন্দাছ, চিন্তা নাই। এতিয়া যাবলৈ ওলালো গাইজ, পুৰা আমাৰ চোতাল গোটেই পানী, একদম ভাল নহয় মানে পৰিৱেশ, একদম পুৰা পানীৰে ভৰা ক'বলৈ গ'লে। বাকী সকলো চাইডে পানী একদম। এইফালে মানে গোটেই দুৰ্গন্ধ জাহা তাহা আৰু গধূলি হলে গাইজ মহপোক নকব আৰু, মহপোকখিনি মানে পুৰা আহি থাকে, ইমান ডাঙৰ ডাঙৰ মহপোক মানে মাৰিলে ক'লে আৰু বহুত পুৰা তেজ ওলাই যায়। আৰু এইফালে চাওক এদিকে পুৰা পানী বৈ গৈ আছে মজাকে। চাওক এইখিনিত মানে এতিয়া চাওকচোন মই গুচকি দিম পুৰা চাপাক চাওক পুৰা এনেকুৱা আৰু। বাকী আমাৰ গাহৰি বান্ধিবলৈ জাগা নাইকিয়া হৈ পৰিছে। চাওক গাহৰি পুৰা মজা মাৰি সি আৰু চিন্তা কৰি আছো কি জাগাত আহিলো কি কৰিলো। বাকী এতিয়া এইফালে আমি দেখাবলৈ যাম আমাৰ পথাৰ চাইডে কি হৈ আছে। আমাৰ এফালে নিজৰ পথাৰ নাই বাৰু, কিন্তু সেইফালে আমাৰ গাঁৱৰ আৰু সেইবিলাক কাৰ্বি মানুহৰ মানে সকলোৰে পথাৰ আছে গাইজ, সেইখিনি দেখাবলৈ আহিছো। বাকী আমাৰ সেইফালেতো দেখিলে কেনেকুৱা পানী কি হৈছে আৰু এইফালে এতিয়া সকলো দেখাই আছো। এইফালে গাইজ পুৰা এনেকুৱা পানী হৈ আছে লাহে লাহে। এইখিনি বেছি নাহে, আগতে এবাৰ আহিছিলে কিন্তু এই পকী ৰাস্তা এখন আছে তাতে পুৰা এইফালে পানী হৈ আছিলে। তাৰপিছত এইফালে কঠীয়া চঠীয়া পেলাইছে, ইমান কিবা হোৱা নাই আৰু। এতিয়া গাইজ এপাক মানে এইফালে গৈ আহো মাজলৈ, এইখিনিত গোটেই পানী হৈ আছে সেইকাৰণে পুৰা এইফালে লাহে তাত জাল মাৰি আছে গাইজ পুৰা। চাওক এইদিকে পুৰা এইখন মানে এইদিকে পানী বৈ যায় আৰু এইফালে পুৰা মাছ মাৰি থাকে পানী ডাঙৰ হলে। আৰু এইফালে পানী লাহে লাহে বৈ আহি আছে, এইদিকে পুৰা আহিছে মানে গাইজ। আৰু আজি মানে পাহাৰখনৰ ভিউ পুৰা চাওক না, পুৰা ধোৱা কি ধুনীয়া নাজাৰা। আৰু এতিয়া গাইজ মই পথাৰ মাজত আহিছো, মানে এইফালেদি মই বহুত দিনে হলে অহা নাই, বহুত দিন ধৰি মানে অহা হোৱা নাই। আৰু এইফালে আহিলে অলপমান মানে গধূলি মনটো পুৰা ভাল লাগে। এতিয়া যিহেতু পানী হৈছে এতিয়া কেনেকে আহিম সেইকাৰণে অহা নাখায় আৰু। বাকী এয়া চাওক নাজাৰা, এফালে কঠীয়া চাওঁ কেনেকুৱা হৈছে, এপাক কঠীয়া চাই আহো। আমাৰ বৰদেউতাহঁতৰ কঠীয়া এইখিনিতে পেলাইছে মানে, এয়া চাওক এইখিনি। আৰু এতিয়া পুৰা গৈ আছো, বাকী এয়া চাওক। আৰু বাকী ইমান নাযাওঁ এইখিনিকে, এনেকা পানী হৈছে ইমানটো হোৱা নাই।
বাকী এইখিনিত অলপ পানী খুদ হ'ব পাৰে, এইখিনিত যিহেতু অলপ খাল টাইপৰ আছে মানে এখন, এইখিনিত গাৰোদং বুলি কয়। এইটো মাজতে এইটো যে বগা বগা দেখিছে এইটো হৈছে গাৰোদং বুলি কয়। এদিকে পানী মানে বৈ যায়, সৰু মানে ইমান ডাঙৰ নহয়। বাকী এতিয়া পূৰা ঘৰলৈ যাওঁ আৰু বাকী ঘৰত গৈ পূৰা ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ এইফালে ঘৰৰ চাইডে পূৰা পানী অলপ চলপ হৈছে। বাকী এইফালে মোৰ পিছফালে চাওক, এইবিলাক পূৰা আহিছে। কেইজন আহিছে? 4জন আহিছে পূৰা। আমাৰ এইটো চুকৰ মানে আমাৰ নবৌ ল'ৰা, পূৰা বাইদেউ ল'ৰা এনেকুৱাকৈ আছে। যিহেতু আজি গাইজ 2 চাইডৰ পানী নাজাৰাৰ পৰা দেখালোঁ, আৰু এইফালে পূৰা পুখুৰীবিলাক মানে ৰাস্তাৰ লেভেল হৈ পৰিছে। এই পুখুৰীটো মানে যেতিয়া বৰষুণ দিলে পূৰা ৰাস্তা লেভেল হৈ পৰে, আৰু এই চাইডে পূৰা পানী আছে। এই বৰিঙলৈ যাবলৈ মানে অলপ খিচখিচ হ'ব আৰু মানে পানীবিলাক যিহেতু ভৰি আছে। আৰু এচা পূৰা পুখুৰী পূৰা লেভেল, ইপাৰ সিপাৰ অলপ আকৌ দিলে মানে পূৰা পাৰ হৈ যাবলৈ চান্স আছে। আৰু এটা কথা ক'বলৈ গ'লে জংঘলৰ কথাটো ক'বই নালাগে, চাৰিওফালে জংঘল হৈ পৰিছে। পূৰা চাফ চিকুণ কৰিবলৈ এতিয়া মানে একদম ভাল নহয়, যিহেতু পূৰা বৰষুণে মানে আগুৰি ধৰিছে পানী আৰু জোক চোক ওলাব, সেইবাবে একদম এইবোৰ মানে চাফ চিকুণ হোৱা নাই। মোৰো আমাৰ ঘৰত হোৱা নাই, সেইবাৰে যি আমাৰ নবৌৱে কৈ দিছিলে সেইখিনিয়ে। এতিয়া এই বাঁহ গছকেইডাল মই কাটি দিব লাগিব আজি, যিহেতু কাৰেণ্টত লাগি আছে গাইজ, সেইকাৰণে অলপ ভয়ৰ কথা আছে। আৰু এইবিলাক লাগি থাকিলেতো পূৰা দিগদাৰ আছে ন গাইজ, সেইকাৰণে পূৰা আজি চাফ চিকুণ কৰি দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলো কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদিহে নতুন আহিছে এই চেনেলটো পূৰা ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ মানে আন এটি ভিডিঅ'ত লগ পাম। টাটা, বাই বাই।